নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অনুভৱ এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি বাণী অসমীয়া পাঠৰ ষষ্ঠ খণ্ডৰ তৃতীয়টি পাঠ জ্যোতিপ্ৰসাদ আগৰৱালা প্ৰশ্ন উত্তৰখিনি দিবলৈ প্ৰয়াস কৰিছোঁ। এইটো পাঠটো পাঠ 3 জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰশ্ন নম্বৰ 1, তলত দিয়া প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া। ক নম্বৰ, হৰিবিলাস আগৰৱালা কোন আছিল? উত্তৰ, হৰিবিলাস আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক আছিল। খ নম্বৰ, জ্যোতিপ্ৰসাদে ৰচনা কৰা কবিতা পুথিখনৰ নাম কি? উত্তৰ, জ্যোতিপ্ৰসাদে ৰচনা কৰা কবিতা পুথিখনৰ নাম হ'ল লুইত পাৰৰ অগ্নিসুৰ। গ নম্বৰ, জয়মতী কথাছবি কোনে কেতিয়া ক'ৰ পৰা নিৰ্মাণ কৰি উলিয়ায়? উত্তৰ, জয়মতী কথাছবি জ্যোতিপ্ৰসাদ আগৰৱালাই 1935 চনত কলমপুৰৰ ভোলাগুৰি চাহ বাগিচাত প্ৰতিষ্ঠা কৰা চিত্ৰবন ষ্টুডিঅ'ৰ পৰা নিৰ্মাণ কৰি উলিয়ায়। ঘ নম্বৰ, জ্যোতিপ্ৰসাদ জাৰ্মানীলৈ কিয় গৈছিল? তাত তেওঁ কিমান দিন আছিল? উত্তৰ, জ্যোতিপ্ৰসাদে চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ জাৰ্মানীলৈ গৈছিল। তাত তেওঁ 1930 চনলৈ আছিল। ঙ নম্বৰ, জ্যোতিপ্ৰসাদে ৰচনা কৰা নাটকসমূহৰ নাম লিখা। উত্তৰ, জ্যোতিপ্ৰসাদে ৰচনা কৰা নাটকসমূহৰ নাম হ'ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰি, ৰূপালীন, নিমাতী কইনা বা ৰূপ কোঁৱৰ, সোণ পখিলী, লভিতা, খনিকৰ, কনকলতা আৰু সুন্দৰ কোঁৱৰ। প্ৰথম চ, তেওঁৰ নাটৰ মূল বিষয়বস্তু কি আছিল? তেওঁ ইতিহাসৰ ভেটিত ৰচনা কৰা দুখন নাটৰ নাম লিখা। উত্তৰ, তেওঁৰ নাটৰ মূল বিষয়বস্তু আছিল তেওঁ ইতিহাস, সমাজ অথবা কল্পনাৰ ভেটিত নাটসমূহ ৰচনা কৰা। তেওঁ ইতিহাসৰ ভেটিত ৰচনা কৰা নাট দুখন হ'ল নিমাতী কইনা বা ৰূপ কোঁৱৰ, 2 নম্বৰ কনকলতা। প্ৰথম চ, শিল্পী দিৱস কেতিয়া আৰু কিয় উদযাপন কৰা হয়? উত্তৰ, শিল্পী দিৱস 17 জানুৱাৰীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ মৃত্যু দিৱসত পালন কৰা হয়। জ নম্বৰ, প্ৰতিমাৰ খনিকৰ কোন? তেওঁৰ দুখন কবিতা পুথিৰ নাম লিখা। উত্তৰ, চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয়। তেওঁৰ দুখন কবিতা পুথিৰ নাম হ'ল প্ৰতিমা বিন বৰাগী। প্ৰশ্ন নম্বৰ 2, তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা। প্ৰসিদ্ধ সশ্ৰম সংস্কৃতি দক্ষতা আৰ্হি। উত্তৰ, প্ৰসিদ্ধ বিখ্যাত সশ্ৰম শ্ৰমেৰে সৈতে সংস্কৃতি, গীত, নৃত্য আদি সকলোবোৰ বিষয়। দক্ষতা পাৰ্গতালী, আৰ্হি চানেকি। বাকী এইকেইটা কালিলৈ দি দিম। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।